Good morning everyone. আৰু আজি সানডে দিনাখনে আজি আমাৰ ঘৰলৈ কাৰোবাক নিমন্ত্ৰণ জনাইছোঁ আৰু কিছু সময় পিছতে আমাৰ ঘৰত আমি যাক নিমন্ত্ৰণ কৰিছোঁ তেখেত আহি পাব আৰু মই তেখেতক অকমান আনিব যাম আৰু আমাৰ দৰমুখলৈ যেহেতু অতিথি আজি তেখেতে যে আমাৰ কাৰণে তেখেতে যে অতিথি আৰু মানে ভগৱান বুলি ক'ব পাৰে আৰু গতিকে চাই থাকিব আৰু বন্ধুসকল মই কৈছিলোঁ যে আমাৰ অতিথিজন আৰু তেখেত আহি পালে এতিয়া গতিকে তেখেতক মই দেখাই আছোঁ তেখেত আহি পাইছে আৰু আমাৰ ঘৰ পালে আৰু তেখেতে আহিলে আৰু আহক এইটোৱে সোমাই দিব পাৰিব গাড়ীখন তেখেত আহি পালেই মই ৰৈ আছিলোঁ আৰু ৰৈ থাকোঁতে চাই থৈ দিয়ক আহক দাদা অলপমান ৰেষ্ট কৰি লওক প্ৰথমতে বহি লওক আচলতে মই কোৱা নাই এখেত আজি আমাৰ অতিথি এখেত গণক হয় আৰু তেখেতক আমাৰ যিটো মানে পোৱালি জন্মিছে আজি 2 মাহ হৈ গ'ল লকডাউনৰ কাৰণে দেৰি হ'ল গণৰ কাৰণে গতিকে আজি সেই মানে শুভ আজি বনাব তাৰ সেইকাৰণে তেখেতক নিমন্ত্ৰণ কৰা হৈছে আৰু আমাৰ মানে অতিথি দাদা বুলি কৈছোঁ তেখেত ৰেষ্ট ল'লে কিছু সময় আৰু এতিয়া তেখেতৰ যি মানে অনুষ্ঠান আজি আমাৰ ইয়ালৈ কৰিব তেখেতে সেয়া আৰম্ভ কৰিব লৈছে আৰু গতিকে সেই আমি বাহিৰত যি মানে কৰিছোঁ আৰু গোটেইখিনি যা-যোগাৰ সেই গোটেইখিনি এতিয়া তেওঁ যাব তাত বহিব ড্ৰেছ চেছ কৰি ল'লে এয়া দেখিছে আৰু বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তালৈকে আৰু দেখিছে মই দেখাইছোঁ আৰু তেখেতৰ যিবোৰ মানে কিবা কিবি নিয়মৰ থাকে নহয় এইবোৰ মানে পাতি আছে হৰাই চৰাই কিবা কিবি এইবোৰ দাদা এই যে কলপাতখন আমাৰ কিয় মানে আগতে লাগে আৰু মেইন যে কলপাতৰ ওপৰত চাকি গছকি দিয়া যায় কিহৰ কাৰণে কলপাতৰ ওপৰত অকল চাকি নহয় গোটেইখিনি বস্তুই আমি কলপাতৰ ওপৰতে কৰোঁ কলপাত খান দিয়াৰ গতিকে আসনখনত কলপাতটো মূল শুদ্ধ বস্তু বুলি ধৰা যায় গতিকে সেইকাৰণে তাৰ ওপৰত এই বস্তুখিনি আমি উপযুক্ত বুলি ভাবি ব্যৱহাৰ কৰোঁ গতিকে অকল সেইটোৱে নহয় যে তুলসীৰ আগটো আমাক খুব প্ৰয়োজন যিকোনো ক্ষেত্ৰতে আৰু মূল শুদ্ধ বস্তু হিচাপে তুলসীৰ বস্তুটোকে আমি মূল বুলি ভাবোঁ আৰু তেওঁৰ দ্বাৰাই গোটেইবিলাক বস্তু শুদ্ধ কৰি লোৱা যায় সেইটো হৈছে মূল উদ্দেশ্য এইটো আলাচ হ'ল ন ধুনি বুলি কয় ধুনি এইটো নৱগ্ৰহৰ হেৰিটো হয় এই বস্তু দুবৰি বিন লাগিল পাণ তামোল লাগে আৰু গণনিৰ কাৰণে আৰু এই যিখিনি বস্তু ইয়াত মানে সেই কৰে কি থাকে মানে সেই কৰে পেঞ্চিলডাল লাগে ন খলি পেঞ্চিল ধানৰহি তুলসী দুবৰি এনেকৈ কিছুমান বস্তু লাগে আৰু কলমো লাগে চাগে কলমো লাগিব চাগে নহয় কলম হেৰিখন লিখাৰ কাৰণে তো গতিকে বন্ধুসকল ভিডিঅ'টো চাই থাকিব শেষলৈকে মই এনেই আৰম্ভণি কিছু দেখাইছোঁ আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো আজি দেখাম আজি গণনীকৰণ কেনেকৈ কৰা হয় আজি আমাৰ ঘৰতে এয়া গণনীকৰণ পাতিছোঁ আমাৰ চুকুমুকুৰ গতিকে গণনীকৰণটো সম্পূৰ্ণৰূপে চাব আপোনালোকে মই দেখাম मेरा
নবত্ৰিকা জাহু অৱনিষ্ফলং দস্য জীৱনং দীপহীনমিব মন্দিৰং ঋষি নমো নমো নাৰায়ণ প্ৰসন্ন হক হৰি কৰি আকৌ মায়াক নিজা আপোনাৰ মহিমা আপুনি জগত